আপুনি এৰোপ্লেনত উঠি গৈ আছে আৰু হঠাৎ আকাশত প্লেনৰ ওপৰভাগ এৰ খাই গ'ল। তেতিয়া পৰিস্থিতি কেনে হ'ব? এইটো কোনো কাল্পনিক কাহিনী নহয়। 28 এপ্ৰিল 1988 চন 1:25 এখন 19 বছৰীয়া পুৰণি এয়াৰক্ৰাফ্ট বোয়িং 737 হিলো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা হনলুলুলৈ যাবলৈ টেক অফ কৰিলে। সেইদিনা প্লেনখনে আগতেই 3বাৰ যাত্ৰা কৰিছিল। বতৰ সম্পূৰ্ণ ভাল আছিল। প্লেনৰ কেপ্টেইন ৰবাৰ্ট ছনষ্টাইমাৰ, যিজনৰ 6700 ঘণ্টা প্লেন উৰোৱাৰ অভিজ্ঞতা আছিল, আৰু প্লেনৰ ফাৰ্ষ্ট অফিচাৰ মেডেলিন টমস্কিন, যাৰ 3500 ঘণ্টা প্লেন উৰোৱাৰ অভিজ্ঞতা আছিল। 28 এপ্ৰিলৰ ৰাতিপুৱা ফাৰ্ষ্ট অফিচাৰজনে দৰকাৰী ইনস্পেকশ্যন কৰি 11 বজাত প্লেনখনে হনলুলু এয়াৰপৰ্টৰ পৰা মাউইলৈ উৰা মাৰিলে আৰু তাৰ পৰা হিলো এয়াৰপৰ্টলৈ যাব লগা আছিল। প্ৰত্যেকবাৰ উৰা মৰাৰ আগতে প্লেনৰ ৰুটিন চেকআপ কৰা হয়, যাৰ বাবে কিবা অসুবিধা থাকিলে তাক ঠিক কৰা হয়। কিন্তু সেইদিনা ৰুটিন চেকআপ নকৰাকৈ 89 জন যাত্ৰী লৈ 1:25 প্লেনখনে উৰা মাৰিলে। উৰা মৰাৰ কিছু সময়ৰ পাছত প্লেনখন যেতিয়াই 24,000 ফুট ওপৰত উৰি আছিল, তেতিয়া হঠাৎ সকলোৱে এটা আচৰিত শব্দ শুনিবলৈ পালে। চকুৰ আগতে প্লেনখনৰ বাওঁফালৰ বেৰখনৰ কিছু অংশ এৰ খাই উৰি গ'ল আৰু প্লেনৰ ভিতৰত বতাহ সোমাবলৈ ধৰিলে। কিছু সময়ত এই সৰু অংশটো 19 ফুট ডাঙৰ হ'লগৈ। প্ৰথমতে পাইলটে বুজি পোৱা নাছিল আচলতে হৈছে কি। পাইলটজনৰ এনেকুৱা লাগিছিল যেন তেওঁক কোনোবাই পিছলৈ ঠেলি আছে। যেতিয়া তেওঁ পিছলৈ ঘূৰি চালে, তেওঁ দেখিলে প্লেনৰ এৰ খাই যোৱা অংশৰ টুকুৰাবোৰ বতাহত ইফালে সিফালে উৰি ফুৰিছিল আৰু প্লেনৰ দৰ্জাখনো নাছিল। তেওঁৰ বাবে প্লেনখন কণ্ট্ৰল কৰা বহুত কঠিন হৈ পৰিছিল। সেই সময়ত প্লেনত থকা সকলো যাত্ৰীয়ে অক্সিজেন মাস্ক পিন্ধি ল'লে আৰু পাইলটজনে প্লেনখন কণ্ট্ৰল কৰিবলৈ স্পীড ব্ৰেকাৰ ব্যৱহাৰ কৰিলে। ভাল খবৰ এইটো আছিল যে প্লেনত থকা সকলোৱে ছিট বেল্ট পিন্ধি আছিল, নহ'লে ঘটনাৰ আৰম্ভণিতে প্লেনত থকা সকলো তললৈ পৰি গ'লহেঁতেন। প্লেনত থকা 3গৰাকী ফ্লাইট এটেণ্ডেণ্টৰ এগৰাকীয়ে ভাগি যোৱা দৰ্জাখনৰ ওচৰতে আছিল। সেইবাবে বতাহ সোমোৱাৰ লগে লগে থিয় হৈ থকাৰ ফলত তেওঁ প্লেনৰ পৰা পৰি গ'ল। সেই সময়ত প্লেনখনৰ আটাইতকৈ ওচৰৰ এয়াৰপৰ্ট মাউই দ্বীপত আছিল। যেতিয়া প্লেনখনৰ ভিতৰত এইবোৰ হৈ আছিল, তেতিয়া প্লেনৰ পাইলটজনে এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ সৈতে কণ্টেক্ট কৰিবলৈ চেষ্টা কৰি আছিল। পৰিস্থিতি ইমান ভয়ানক আছিল যে প্লেনৰ পাইলটে এজনে আনজনৰ কথা শুনা নাছিল। পাইলটে এইটো গম পোৱা নাছিল যে প্লেনৰ ৰেডিঅ' ছিগনেলে কাম কৰিছেনে নাই, আৰু তেওঁলোকৰ ইমাৰ্জেঞ্চি মেছেজ এয়াৰ ট্ৰেফিক কণ্ট্ৰললৈ গ'লনে নাই সেয়াও তেওঁলোক নিশ্চিত নাছিল। যেতিয়া এয়াৰ ট্ৰেফিক কণ্ট্ৰলে মেছেজটো পাইছিল, তেতিয়া প্লেনখন মাত্ৰ 14,000 ফুট ওপৰত উৰি আছিল। খবৰ পোৱাৰ লগে লগে মাউই এয়াৰলাইন্সে ইমাৰ্জেঞ্চি লেণ্ডিঙৰ তৈয়াৰ কৰি আছিল। প্লেনখন যেতিয়া 10,000 ফুট ওপৰত উৰি আছিল, তেতিয়া কেপ্টেইনজনে নিজৰ অক্সিজেন মাস্ক এৰুৱালে আৰু স্পীড ব্ৰেকাৰ বন্ধ কৰিলে। কেপ্টেইনজনৰ ইংগিতত ফাৰ্ষ্ট অফিচাৰজনে লেণ্ডিং গিয়াৰ তললৈ কৰিলে, কিন্তু লেণ্ডিং গিয়াৰৰ ইণ্ডিকেটৰ অন হোৱা নাছিল। তেওঁলোকে বুজি পোৱা নাছিল যে ইণ্ডিকেটৰ বেয়া হ'ল নে সঁচাকৈয়ে লেণ্ডিং গিয়াৰ বেয়া হ'ল। এয়াৰপৰ্টৰ ওচৰ পাওঁতে হঠাৎ প্লেনৰ বাওঁফালৰ ইঞ্জিনে কাম নকৰা হ'ল। কেপ্টেইনজনে ইঞ্জিনটো পুনৰ ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিছিল যদিও ষ্টাৰ্ট নহ'ল। এনে পৰিস্থিতিৰ মাজতে প্লেনখনে 1:58 এয়াৰপৰ্টত লেণ্ড কৰিলে। প্লেনখন ৰখাৰ লগে লগে তাত থকা ৰেস্কিউ টীমে সহায়ৰ বাবে আগবাঢ়ি আহিল। পৰি যোৱা যাত্ৰীগৰাকীৰ বাহিৰে সকলো যাত্ৰী জীৱিত আছিল। 65গৰাকী যাত্ৰীয়ে প্লেনৰ ভগা টুকুৰাবোৰৰ পৰা দুখ পাইছিল। তাৰে 4জন যাত্ৰী বহু বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। প্লেনখন ইমান বেয়াকৈ ডেমেজ হৈছিল যে আকৌ ঠিক কৰা সম্ভৱ নাছিল। এনেকুৱা পৰিস্থিতিৰ মাজতো পাইলটজনে প্লেনখন সুৰক্ষিতভাৱে লেণ্ডিং কৰা সঁচাকৈয়ে বহু সাহসিকতা আৰু প্ৰশংসনীয় কাম। এই বিষয়ে আপুনি কি কয় কমেণ্ট কৰি জনাব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিৰ এই তথ্যসমূহ কেনে লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতেও এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।